हेलो दोस्तों, वेलकम टू व्यू 24 मॉडर्न आसाम हिस्टोरीर आज आमी 3 নম্বৰ পাৰ্টটো লৈ আহিছো যিসকলে আগৰ পাৰ্টবিলাক দেখা নাই ডেসক্ৰিপচনৰ লিংকৰ পৰা বা প্লেলিষ্টৰ পৰা গৈ চাব পাৰে তাৰ আগতে এটো ডেসক্ৰিপচনৰ এটা মোটিভেশনাল স্পেচ দিছো হেটো আপোনালোকে পঢ়ি ল'ব যাতে আপোনালোকৰ পঢ়িবলৈ মোটিভেশন পায় ঠিক আছে চলক ভিডিওটো আৰম্ভ কৰো সৈয়দ শাহ মিলন অসমত কি নামেৰে জনপ্ৰিয় আছিল সৈয়দ শাহ মিলন অসমত কি নামেৰে জনপ্ৰিয় আছিল এতে অপচন গিলা দিয়া আছে সাত আজান ফকির আব্দুল গফুর খান হুসাইন খান এটাও নহয় শুদ্ধ উত্তৰটো হ'ব আজান ফকির অপচন এ আজান ফকির হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট প্ৰথম আহোম বৰবৰুৱা কোন আছিল অপশন গিলা দিয়া আছে মোমাই তামুলী বৰবৰুৱা কীৰ্তিচন্দ্ৰ বৰবৰুৱা লাচিত আৰু পূৰ্ণানন্দ ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশন এ মোমাই তামুলী বৰবৰুৱা আছিল প্ৰথম বৰবৰুৱা ঠিক আছে নেক্সট 3 নম্বৰ কোৱেশ্চন যাম কোনটো আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল অপশন গিলা দিয়া আছে অপশন গিলা পঢ়ি ল'ব শুদ্ধ উত্তৰটো হ'ব অপশন এ গদাধৰ সিংহ উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল ঠিক আছে নেক্সটত কোচ মুদ্ৰাৰ সচৰাচৰ আকৃতি কি কোচ যেটো মুদ্ৰা আছিল হেটোৰ সচৰাচৰ আকৃতি কি ঘূৰণীয়া আছিল চাৰিকোণীয়া আছিল আঠকোণীয়া আছিল বা এটাও নহয় ইয়াত কোচ মুদ্ৰাৰ সচৰাচৰ আকৃতি আছিল অপশন এ ঘূৰণীয়া ঠিক আছে নেক্সটত কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হৈছে এতে অপশন গিলা দিয়া আছে চুদাংফা চুচেংফা চুহুংমুং ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশন এ চুদাংফাক বামুণী কোঁৱৰ বুলি কোৱা হৈছিল নেক্সটত কোনজন আহোম ৰজাক শাসনকালত ছদিয়াকোৱা গোহাঁইৰ সৃষ্টি হৈছিল ছদিয়াকোৱা গোহাঁইৰ সৃষ্টি হৈছিল কোনজন আহোম ৰজাৰ ৰাজত্ব কালত এতে অপশন গিলা দিয়া আছে শুদ্ধ উত্তৰটো হ'ব অপশন এ স্বৰ্গদেউ চুহুংমুঙৰ ৰাজত্ব কালত ঠিক আছে নেক্সটত হেক চুতীয়া ৰজাৰ নাম কি আছিল হেক যেটো চুতীয়া ৰজাৰ ভিতৰত যেটো হেক আছিল হেটোৰ কি নাম আছিল হেটোৰ নাম আছিল শুদ্ধ উত্তৰটো হ'ব নীতিপাল আছিল হেক চুতীয়া ৰজা নেক্সটত আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল যেটা আহোম এতিয়া ৰাজধানী যেনেকৈ দিছপুৰ তেতিয়া এইটো প্ৰথমে ৰাজধানী ক'ত আছিল এটো অপশন গিলা দিয়া আছে ছদিয়া কামৰূপ কমতাপুৰ দিছপুৰ শুদ্ধ উত্তৰটো হ'ব ছদিয়া আছিল আহোমৰ প্ৰথম ৰাজধানী তাৰ পিছত তে কমতাপুৰ আছিল কামৰূপ তাৰ পিছত দিছপুৰ আছে ঠিক আছে তে শুদ্ধ উত্তৰটো হ'ব ছদিয়া নেক্সটত প্ৰাচীন অসমত যুদ্ধত বহুলভাৱে ব্যৱহৃত হোৱা এটা প্ৰাণী হ'ল প্ৰাচীন অসমত যিবোৰ যুদ্ধ হৈছিল হেতু যুদ্ধত কি বেছিকৈ ব্যৱহাৰ কৰিছিল হাতী ঘোঁৰা উট নে এটাও নহয় আগতে শুদ্ধ উত্তৰটো হ'ব অপশন এ হাতী প্ৰাচীন অসমত হাতী বহুলভাৱে ব্যৱহাৰ হৈছিল মানে ই বেছিকৈ ব্যৱহাৰ হৈছিল যুদ্ধৰ বাবে ঠিক আছে নেক্সটত বংগ বিভাজন কোনে কৰিছিল এতে অপশন গিলা দিয়া আছে লৰ্ড কাৰ্জন লৰ্ড কেনিং লৰ্ড লিণ্টন আৰু লৰ্ড ডেলহাউসি এতে শুদ্ধ উত্তৰটো হ'ব অপশন এ লৰ্ড কাৰ্জন আছিল বংগ বিভাজন কৰিছিল ঠিক আছে নেক্সটত কোচ ৰাজ্য বিভাজিত হৈছিল কিমান খ্ৰীষ্টাব্দত কোচ ৰাজ্য কিমান খ্ৰীষ্টাব্দত বিভাজিত হৈছিল অপশন গিলা চাই ল'ব শুদ্ধ উত্তৰটো হ'ব অপশন বি 1581 খ্ৰীষ্টাব্দত কোচ ৰাজ্য বিভাজিত হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন অসমলৈ মান কোনে আনিছিল যিসকল মানসকল অসমলৈ আহিছিল তাক কোনে আনিছিল বদন বৰফুকন লাচিত বৰফুকন বা পূৰ্ণানন্দ সিংহ বা ইয়াৰ এটাও নহয় তে শুদ্ধ উত্তৰটো হ'ব মানুহসকলক বদন বৰফুকনে অসমলৈ আনিছিল ঠিক আছে নেক্সটত অসমত দাস প্ৰথা নিষিদ্ধকৰণ কৰা হৈছিল কিমান চনত দাস প্ৰথা আমাৰ কিমান চনত নিষিদ্ধকৰণ কৰা হৈছিল হেটো অপশন গিলা চাই ল'ব শুদ্ধ উত্তৰটো হ'ব 1843 চনত অসমত
দাসপ্ৰথা নিষিদ্ধকৰণ কৰা হৈছে তে ভিডিঅ'টো আজি হৰি কৰিলেও বেছি কোৱেশ্চন লম্বা নকৰিলেও ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ